সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। ক্ৰীড়াধৰাৰ একাংশ যুৱক যুৱতীয়ে চীনা বৈদ্যুতিক লাইট বা জিকমিকৰ পৰিভৰৰ বিপৰীতে সম্পূৰ্ণ মাটিৰ চাকিৰে ফিট ইণ্ডিয়া আৰু চন্দ্ৰযান 2 নিৰ্মাণ কৰি সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াত ব্যৱহাৰ কৰা হৈছে ৬০০০ মাটিৰ চাকি, ব্যৱহাৰ কৰিছে প্ৰায় ৬০ৰ পৰা ৭০ লিটাৰ মিঠাতেল। বিগত ১১ বছৰ ধৰি এইদৰে মাটিৰ চাকিৰে ক্ৰীড়াধৰাবাসীয়ে নিৰ্মাণ কৰি আহিছে বিভিন্ন বিষয়বস্তুৰে। বিগত ১১ বছৰ ধৰি এইদৰে মাটিৰ চাকিৰে ক্ৰীড়াধৰাবাসীয়ে নিৰ্মাণ কৰি আহিছে বিভিন্ন বিষয়বস্তু। বিগত ১১ বছৰ ধৰি ক্ৰীড়াধৰাবাসীয়ে মাটিৰ চাকিৰে এইদৰে নিৰ্মাণ কৰি আহিছে বিভিন্ন বিষয়বস্তু। আমাৰ ইয়াত প্ৰথম ২০ তাৰিখ আমাৰ আজিৰ পৰা প্ৰায় ১১ বছৰ হ'ল সমূহ ক্ৰীড়াধৰা ৰাইজবাসীৰ সহযোগত মানে এনেকুৱা এটা পদক্ষেপ লোৱা হৈছে যাতে প্ৰত্যেক মানুহে আহি এগছি চাকি জ্বলাব পাৰে। সেইটো এটা আমি প্ৰচলন কৰিছোঁ যাতে আমাৰ বিদ্যুতিক শক্তি বা চিনামাটি তেনেকুৱা ধৰণৰ কোনো বস্তু আমাৰ সংযোগ নকৰাকৈ আমি মাটিৰ চাকি আৰু তেলেৰে এইটো এটা অসমবাসী সমূহ ৰাজ্যক আমি জনাব বিচাৰোঁ যে এইবাৰ ফিট ইণ্ডিয়া আৰু চন্দ্ৰযান 2। আগতে কি সাজিছিল? আগত আপোনাৰ হৈছিল ছটা ভীম, তাৰপিছত ময়ূৰ, তাজমহল, এনেকুৱা বহুত ধৰণৰ হৈ গৈছে। আপোনালোকে কিমান তেল আৰু কিমান চাকি ব্যৱহাৰ কৰিছে? আজি আপোনাৰ প্ৰায় ৬০০০ৰ ওপৰত হৈছে চাকি ব্যৱহাৰ আৰু মোটামুটি আপোনাৰ ৬০ৰ পৰা ৭০ লিটাৰ তেল গৈছে। এইখিনি কোনে যোগান ধৰে? এইখিনি আমাৰ সমূহ ক্ৰীড়াধৰাবাসীয়ে সমূহ আছে ৰাইজে আমাক সহযোগ কৰে। তেল আমি কিনিব নালাগে, তেলবিলাক আমাক দিয়ে অনুদান। গহপুৰত আজি বিজেপিৰ গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু সমষ্টিটোৰ বিধায়ক উৎপল বৰাই। হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে কেইবা কিলোমিটাৰ পদযাত্ৰা কৰি গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক উৎপল বৰাই। উক্ত সভাতে গহপুৰ অঞ্চলৰ কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকক সন্মান আগবঢ়ায় সাংসদগৰাকীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাক এক নিৰ্দেশ জাৰি কৰিছিলে যে আমি সকলোৱে গান্ধী সংকল্প যাত্ৰাৰ মাধ্যমেৰে গান্ধীজীৰ আদৰ্শ আৰু তেখেতৰ যিখিনি ব্যৱস্থাৰে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন তথা ৰাইজৰ মাজত এক সজাগ আৰু সচেতনতা বৃদ্ধি কৰিবৰ বাবে এক নতুন প্ৰয়াস কৰিবৰ বাবে আমাক নিৰ্দেশ দিছিলে আৰু এই নিৰ্দেশটোকে সাৰোগত কৰি আজি আমি গহপুৰ বিধানসভা সমষ্টিত উৎপল বৰা ডাঙৰীয়া সন্মানীয় বিধায়কদেৱৰ নেতৃত্বত আজি আমি সকলোৱে গান্ধী সংকল্প যাত্ৰা আজি আমি শুভাৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য হৈছে ৰাইজৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰা আৰু আমি স্বচ্ছ নিকাভাৱে নৈতিকতাৰ আধাৰত যাতে ৰাইজৰ কাম কৰা, কাৰণ আমি নীতিৰ আধাৰত কাম কৰিম, সকলোকে একেলগে লগত লৈ আমি উন্নয়ন কৰিম আৰু অসম